এনেকৈ জ্বলি যোৱা ঘটনা আপোনাৰ ঘৰত হ'ব পাৰে আৰু কি কাৰণে জ্বলে বা কি কাৰণে এনেকুৱা ঘটনা ঘটে তাৰ ওপৰত এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ, মই অপূৰ্ব কুমাৰ শৰ্মা, অপু ইলেক্ট্ৰিক টেকনিকেল আপকোৰ্চ চেনেললৈ আপোনালৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো সম্পূৰ্ণকৈ ইলেক্ট্ৰিচিয়ানৰ বাবে। ইলেক্ট্ৰিচিয়ানৰ বাহিৰে আন কোনো এজনে এনেকুৱা ঘৰত ট্ৰাই নকৰে। এইবোৰ কাম হাই ভল্টেজ 440 ভল্ট চলি আছে। প্ৰথমতে MCCBৰ আমি তলৰ তিনিটা ফেজ বা নিউট্ৰেল, ওপৰৰ তিনিটা ফেজ চাই লৈছোঁ লাইন আছেনে নাই। ইয়াৰ পিছত আমি টেষ্ট লেম্প ব্যৱহাৰ কৰিম, কি কাৰণে এনেকুৱা ঘটনা ঘটি আছে। এতিয়া আমি নিউট্ৰেল আৰু ফেজ তিনিটাৰ তলত চাই লৈছোঁ আৰু ওপৰৰ তিনিটা ফেজতো চাই লৈছোঁ। এইটো হ'ল মেইন ইনপুট লাইন। এতিয়া আমি MCCB অফ কৰি টেষ্ট লেম্প মাৰি নিউট্ৰেল আৰু ফেজ চাইছোঁ। ইয়াত লাইন পোৱা হোৱা নাই বা টেষ্ট লেম্প জ্বলা নাই। আমি MCCB অন কৰি চাইছোঁ। এতিয়া কি কাৰণে এনেকুৱা ঘটনা ঘটিব পাৰে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিলে আপোনালোকে বুজি পাব। আমি MCCB অফ কৰাৰ পিছত আমি লাইনটো পোৱা হোৱা নাই, কাৰণ ইয়াত নিউট্ৰেলটো ফেইল আছে, ফেজ তিনিটা লাইন পাই আছোঁ। গতিকে আমি আহক আগত পেনেলত কি হৈ আছে তাকে চাই লওঁ। আগত থকা পেনেলত আমি আকৌ টেষ্ট লেম্প মাৰিছোঁ। এতিয়া নিউট্ৰেল ফেজ তিনিটাত আমি মাৰি চাইছোঁ, ইয়াতো চেমটো দেখুৱাই আছে। আমি ইয়াৰ MCCB বা মেইন লাইনত আমি টেষ্ট কৰি চাই লৈছোঁ। এইটো বৰ্তমানলৈকে ঠিকেই দেখুৱাইছে। এতিয়া আমি ওপৰৰ ফেজ কেইটাত চাই লওঁ। এই MCCBটোৰ ইনপুট লাইন আছে ওপৰত, সেইকাৰণে আমি অফ কৰি ওপৰৰ ফেজকেইটা চাই লৈছোঁ। ঠিকে দেখুৱাইছে, মানে ইয়ালৈকে ঠিকে আছে। আমি ইয়াৰ পৰা তলত যিটো লাইন গৈছে এই তলৰ কেবুলৰ বা MCCBৰ প্ৰব্লেম আছে। এইটো আমি চাই লওঁ কেনেকুৱা কি হৈ আছে। এতিয়া আমি অন কৰি চাইছোঁ, ইয়ালৈকে যিটো আমি লাইট পাই আছোঁ বা লাইট জ্বলি আছে এইটো বেক আহি আছে। ইয়াত নিউট্ৰেল ফল্ট আছে। নিউট্ৰেল ফল্ট হ'লে বা মিছ মাৰিলে কেনেকৈ ধৰণৰ শ্বৰ্ট চাৰ্কিট হ'ব পাৰে তাৰ এটা ডায়েগ্ৰাম দিছোঁ, আপোনালোকে চাই লওক। MCCB বক্স এইবিলাক চুইচ বক্স ফিটিং দেখুৱাইছোঁ। তিনিটা লোড দেখিছোঁ, তিনিটা বক্সৰ চুইচ বক্সৰ লগত তিনিটা লোড দেখুৱাইছোঁ। এতিয়া আমি আহক কানেকশ্যনটো কেনেকৈ কৰোঁ। এই নিউট্ৰেলৰ পৰা আহি MCCB নিউট্ৰেললৈকে কানেক্ট কৰিলোঁ। এতিয়া আৰৰ পৰা কানেক্ট কৰিলোঁ, ৱাইৰ পৰা ৱাইলৈকে কানেক্ট কৰিলোঁ, আৰু বিৰ পৰা কথা হ'ল এই লোডবিলাকৰ আমি তিনিটা ফেজত MCB বক্সত তিনিটা ফেজ বন্ধ কৰিছোঁ, এটা দুটা তিনিটা, আৰু নিউট্ৰেল পাৰ্টি হ'ল এটা। ইয়াতে যিহেতু নিউট্ৰেল তিনিটা ফেজত নিউট্ৰেল এটাই থাকে, সেইকাৰণে আৰু চুইচ বক্স বা লোডৰ যিমানবোৰ নিউট্ৰেল এটাই থাকে। এতিয়া আমি এনেকৈ ধৰণৰ কানেকশ্যন কৰোঁ। এইটো ফেজ লৈছোঁ MCCBৰ পৰা MCCBলৈকে তেনেদৰে বক্সৰ যিটো MCB বক্স, MCB ওপৰৰ পৰা আমি আনিলোঁ, আনি চুইচ বক্সত দিলোঁ। ইয়াৰ পৰা আমি এই চুইচ বক্সত কানেক্ট কৰিলোঁ, ইয়াৰ পৰা আনি আমি এই চুইচ বক্সত কানেক্ট কৰিলোঁ। তাৰ পৰা আমি এই চুইচ বক্সত আমি ফেজটো বাল্বত ল'লোঁ, আৰু ইয়াৰ ফেজৰ পৰা আমি ফেনখনলৈ কানেকশ্যন কৰিলোঁ, আৰু ইয়াৰ পৰা আমি এচিটো কানেকশ্যন কৰিলোঁ। এতিয়া থাকিল কি আমাৰ নিউট্ৰেলটো আমাৰ গৈ নিউট্ৰেল পাৰ্টি যিটো থাকিব, নিউট্ৰেল পাৰ্টিত কানেক্ট হ'ব, আৰু এই ফেনৰ পৰা গৈও আমাৰ নিউট্ৰেল পাৰ্টিত কানেক্ট হ'ব, আৰু এই এচিটোৰ পৰা গৈও আমাৰ নিউট্ৰেল পাৰ্টিত কানেক্ট হ'ব।
হয় ইয়াতে যদি মিছ হয় তেতিয়াহ'লে কি হ'ব, এই নিউট্ৰেল যোৱা বাধা হ'ব আৰু এই যে 220 ভোল্ট লগ লাগি এই সকলোবোৰ ফেজৰ পৰা যায় নিউট্ৰেল পাৰ্টিত পৰৱৰ্তী লাইন পাই যাব। পৰৱৰ্তী লাইন পোৱাৰ লগে লগে কি হ'ব, এই এচি ফ্ৰিজ বা যিবোৰ লোড থাকিব এই লোডবোৰ লাষ্ট বা শ্বৰ্ট চাৰ্কিটৰ জৰিয়তে বেয়া হৈ যোৱা বা জ্বলি যোৱা এইবোৰ হ'ব পাৰে। এইটো আমি দেখুৱাইছোঁ যিটো 3 ফেজ ভোল্ট 3 ফেজ লোডৰ বিষয়ে। আপোনাৰ ওপৰত ট্ৰেন্সফৰ্মাৰ নাথাকিব পাৰে, কিন্তু আপোনাৰ ওচৰতে ট্ৰেন্সফৰ্মাৰ নিশ্চয় আছে। আপোনাৰ এই লোডটো এনেকুৱা ধৰণৰ, এইখন যদি এখন বেলেগ ঘৰ বুলি দেখুৱাওঁ, এইটো যদি বেলেগ ঘৰ বুলি দেখুৱাওঁ, এই লোডটো যদি বেলেগ ঘৰ বুলি দেখুৱাওঁ, কথাটো গৈ পিনে একেটাই হয়। আৰু যদি এখন ঘৰৰ ট্ৰেন্সফৰ্মাৰ যদি থাকে বা এটা কোম্পানীৰ ট্ৰেন্সফৰ্মাৰ থাকে, চেম চিষ্টেমত কাহিনীটো একেই থাকে। নিশ্চয় এই ডায়েগ্ৰামটো চাই আপোনালোকে নিজে বুজি পালে। এতিয়া চেম ডায়েগ্ৰামত দেখুৱাৰ দৰে ইয়াতো নিউট্ৰেলৰ প্ৰব্লেম হৈছে। এই MCCBৰ নিউট্ৰেলৰ কানেকশ্যনৰ যিটো পইণ্ট ভিতৰত MCCBৰ ভিতৰত জ্বলি গৈছে, সেইকাৰণে নিউট্ৰেল পোৱা হোৱা নাই। নিউট্ৰেল কানেকশ্যন নাপালে কি হ'ব পাৰে সেইটো আমি ড্ৰয়িঙত বুজাই দিছোঁ। এতিয়া আমি MCCB চেঞ্জ নকৰাকৈ বা নিউট্ৰেল পাৰ্টিৰ ডিছকানেক্ট হৈছে নে নাই তাকে টেষ্ট কৰিবৰ কাৰণে আমি এটা কেবল লৈছোঁ আৰু কেবলটো আমি MCCBৰ তলৰ কানেক্টৰৰ পৰা ওপৰৰ কানেক্টৰলৈকে আমি কেবলেৰে কানেকশ্যন কৰিম। তেনেকৈ কানেকশ্যন কৰিছোঁ, আপোনালোকে চাই থাকক। MCCB কানেক্টৰ খুলিবৰ কাৰণে কোনো স্ক্ৰুড্ৰাইভাৰ ব্যৱহাৰ কৰা হোৱা নাই। এইটো এলেংকি ছেট লাগিব, এলেংকি ছেটৰ খুলিব পাৰি। এইবোৰ কানেকশ্যন কৰোঁতে সাৱধান যাতে আগত ডিছকানেক্ট কৰি লোৱা যায়। ডিছকানেক্ট নকৰিলে ইয়াত কোনো ইনচুলেশ্যন থকা টুলছ ব্যৱহাৰ কৰা হোৱা নাই, অকল লোহাৰে নিৰ্মিত টুলছ ব্যৱহাৰ কৰা গৈছে। গতিকে সাৱধান মনত ৰখা দৰকাৰ যে আগত লাইনটো ডিছকানেক্ট কৰি ৰাখি এইবোৰ কাম কৰে যেন। এনেকৈ নিউট্ৰেল পাৰ্টি তলৰ পৰা ওপৰত কানেক্ট কৰি যেতিয়ালৈকে মাৰ্কেটৰ পৰা MCCB মগাই অনা নাযায় তেতিয়ালৈকে এনেধৰণে চলাব পৰা যায়। আপোনালোকে এনেকৈ ধৰণৰ নিউট্ৰেল শ্বৰ্ট হ'লে বা নিউট্ৰেল পাৰ্টি প্ৰব্লেম হ'লে এনেকৈ ধৰণৰ আপুনি শ্বৰ্ট কৰি কামবোৰ চলাই ৰাখিব পাৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, লাইক কৰক, কমেণ্ট কৰক আৰু ইলেক্ট্ৰিকৰ লগত জড়িত হোৱা বন্ধুসকললৈকে শ্বেয়াৰ কৰি দিয়ক। যিহেতু এই MCCBৰ ইনপুট লাইনটো ওপৰৰ পৰা সোমাইছে, MCCBৰ যিটো ভিতৰৰ কানেক্টৰ বা কানেকশ্যন হোৱা লাইন বেয়া হৈ গৈছে, জ্বলি গৈছে। এতিয়া আমি ওপৰৰ যিটো নেকি ইনপুট লাইন লাগ লগোৱা গৈছে তাৰ পৰা আমি কেবলেৰে তলৰ যিটো নেকি আউটপুট লাইন, এই আউটপুট লাইনলৈকে আমি এনেকৈ কানেক্ট কৰিলোঁ। আৰু যিটো নেকি প্ৰব্লেম আমাৰ আগত আছিলে বা যিটো নেকি প্ৰভাৱটি হৈ আছিলে, বাল্ববোৰ আপ ডাউন কৰি আছিলে, জ্বলি গৈছিলে, ফেন জ্বলি গৈছিলে, এনেকুৱা ধৰণৰ যিবোৰ প্ৰব্লেম হৈ আছিলে আমি সেই প্ৰব্লেমটো ছল্ভ কৰিব পাৰিছোঁ নাই চাই লৈছোঁ। এই পেনেলটো আছিলে ট্ৰেন্সফৰ্মাৰৰ ওচৰত আৰু ইয়াতে নিউট্ৰেলৰ প্ৰব্লেম হৈছিলে। আমি যিটো ইয়াত আমি MCB অন কৰিলোঁ আৰু আমি যিটো প্ৰথমতে আমি MCB টেষ্ট কৰিছিলোঁ বা যিখন পেনেল টেষ্ট কৰিছিলোঁ তাতে MCCB অফ কৰি আমি লাইন পোৱা নাছিলোঁ ইনপুটত। এতিয়া আমি টেষ্ট কৰিছোঁ, গোটেইকেইটা আমি ইনপুটত পাইছোঁ আৰু অন কৰি আমি আউটপুটতো টেষ্ট কৰি চাইছোঁ। এতিয়া সকলোতে আমি লাইনবোৰ পাইছোঁ। এতিয়া MCCB অফ কৰিও লাইন টেষ্ট কৰিছোঁ, অন কৰিও টেষ্ট কৰিছোঁ। এতিয়া সকলোবোৰ ঠিক হৈ গ'ল।